Hello everyone, স্বাগতম জনাইছো মোৰ পেজৰ এটি নতুন ভিডিঅ'লৈ। আজি কাপোৰযোৰ ৰেডি কৰিছো গোৱালপাৰালৈ বুলি। কাপোৰযোৰ মই মিক্স পাটত বনাইছো আৰু কাপোৰযোৰ বনাবলৈ কি সামগ্ৰী ব্যৱহাৰ কৰিছো হেয়া দেখাই দিছো। এয়া সাইড পাৰিৰ বাবে লেছ লৈছো সিলভাৰ কালাৰ, এয়া ষ্টন লৈছো আৰু এয়া গ্লু। আৰু এই সূতাটোৰ বিষয়ে বহুতে সুধি আছিল যেটোৰে মই এমব্ৰইডাৰী কৰো। এইটোৰ নাম মেটালিক থ্ৰেড হয়। তো এইখিনি মই বৰ্ণালী সূতাৰে গুঠি দিছো। বহুতে সুধে কাপোৰযোৰৰ লগত ব্লাউজটো ৰেডি কৰি দিয়া হয় নেকি? ব্লাউজটো ৰেডি কৰি দিয়া নহয়, ব্লাউজৰ পিছফালত লগাবলৈ এনেকৈ দৰিখিনি ৰেডি কৰি দিয়া হয়। মেখেলা আৰু চাদৰটো ৰেডি থাকিব। কাপোৰযোৰ কেনেকুৱা লাগিল জনাব, ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু এনেকুৱা কাপোৰ এযোৰ ল'ব বিচাৰিলে স্ক্ৰীনত মোৰ নাম্বাৰটো দি দিছো, সেইটোত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।